নগাঁৱৰ উপহিহাটৰ গৰাজনত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। একে পৰিয়ালৰ 3জনৰ লগতে এজন অচিনাক্ত যুৱকক হত্যা। দুৰ্বৃত্তই 4জনক চোকা অস্ত্ৰৰে হত্যা কৰি পলায়ন কৰে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয়। কোনে কি কাৰণত হত্যা কৰিলে তাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণত হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। মৃত লোককেইজন হ'ল গুণধৰ চৰকাৰ, সুৰধনী চৰকাৰ, জয়স্মিতা চৰকাৰ আৰু এজন প্ৰায় ৩৫ বছৰীয়া অচিনাকি যুৱক। আনফালে পৰিয়ালৰ লোকে জনোৱা মতে প্ৰেমজনিত কাৰণত এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰে। গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ অহা বুধবাৰে চাইদৰীয়া গাঁৱৰ কুশল চৰকাৰৰ লগত বিবাহ ঠিক হৈছিল। ঘৰত বিবাহৰ প্ৰস্তুতি চলি আছিল। ঘৰত পেণ্ডেলৰ কাম চলি আছিল। হত্যাকাণ্ডৰ সময়ত নৱস্মিতা চৰকাৰ নগাঁও টাউনত বিবাহৰ কাৰণে বজাৰ কৰি আছিল। ইতিমধ্যে ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো মন্তব্য দিয়া নাই। এই পৰিয়ালৰ নে? মই পৰিয়ালৰ মোৰ খুৰা হয়। আপোনাৰ খুৰা হয়। আপোনাৰ কি নাম? মোৰ নাম অমল চৰকাৰ। আপোনাৰ ঘৰ ক'ত? ইয়াতে ওচৰতে। আপোনাৰ খুৰা হয়। দেখা গৈছে এই ঘৰখনতে মানে বিবাহৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু অহা বুধবাৰ বিয়া বুলি আমি খবৰ পাইছোঁ। 5 দিনমান আছে। 5 দিনমান আছে। কওকচোন কেনেকৈ হ'ল ঘটনাটো? আপুনি নিজে প্ৰত্যক্ষ কৰিছে। প্ৰথম আপুনি প্ৰত্যক্ষ কৰিছিলে? মই একচুৱেলি আগতে দেখিছোঁ। হয়। তেতিয়ালৈকে কোনো অহা নাছিলে। হয়। মই একচুৱেলি ৰাতি আপুনি কেনেকৈ গম পালে? মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ। আচ্ছা আচ্ছা। বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি হে কৰোঁ। আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ 8:20 মান 8:18 তেতিয়া হৈছে ফোন কৰিছোঁ টাইম চাই ক'লোঁ 8:20 মান আইডিয়া। তো 8:20 আহিছোঁ লিষ্ট ল'বলৈ। লিষ্ট লৈ যাম ঘৰত যাম তেতিয়া দেখোন পুৰা 4জন পৰি আছে ব্লাড পুৰা এনেকৈ পৰি আছে। পাছত মই খুৰাক ফোন কৰিলোঁ, মোৰ ভাইটিক ফোন কৰিলোঁ। সিহঁতে চব মানুহ লৈ আহিছে। তেনেকৈ কিবা চোকা অস্ত্ৰ পাইছে নেকি? কিবা হাতী আছে তেনেকুৱা পাইছে? পৰা আছে। কি চোকা অস্ত্ৰ আছে? কেনেকুৱা দাও এটা আছে। দা এটা আছিলে ন? আচ্ছা। 3জনী আপোনাৰ পৰিয়ালৰ? 3জনী আমাৰ পৰিয়ালৰ। কি নাম? জয়স্মিতা চৰকাৰ আৰু সুৰধনী চৰকাৰ, গুণধৰ চৰকাৰ। যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে সেই ছোৱালীজন ঘৰত নাছিল নেকি? নাই, সি ঘৰত নাথাকে। সি ক'ত থাকে? থাকে নগাঁও তাত চাকৰি কৰি আছে। কিহৰ চাকৰি কৰে? টিচাৰ হয়। চৰকাৰী চাকৰি নে? চাৰ্ভিচ টিচাৰ চৰকাৰী। কোন স্কুলত কৰে? স্কুলটোৰ নাম গম নাপাওঁ আমি। টেটত পাইছিলে? টেটৰ শিক্ষয়িত্ৰী। কাৰ লগত বিয়া ঠিক হৈছিলে? ইয়াতে বিয়া ঠিক হৈছিলে চাইদৰ কুশল চৰকাৰ বুলি কয়। কুশল চৰকাৰৰ লগত। দেখা গৈছে ইয়াত এটা মৃতদেহ পৰি আছে, এতিয়ালৈকে চিনাক্ত হোৱা নাই। আপোনাৰ পৰিয়ালৰ মানুহ নহয় বুলি ইতিমধ্যে আপোনালোকে কৈ আছে। এইটো কোন হ'ব পাৰে এজনী? এতিয়া আমিতো ইমান আইডিয়া নাই, কিন্তু এতিয়া ছোৱালীজনী আছে আৰু ভাইটি এজনী আছে। ভাইটিজন আহিব এতিয়া চাগে, আহিছে চাগে, ওচৰতে আহি পাইছে। আৰু হেৰি ভণ্টিজনী আছে, ৰূপহী থানাত আছে চাগে। তাই আহিলে গম পাম। মানে ঘৰত কোনো নাছিল নেকি? বেলেগ কি হয় আমি ইমান আইডিয়া। ঘৰত বেলেগ কোনো নাছিলে নেকি? নাই, কোনো নাছিলে। এই 4জন পৰি আছিলে। মই যেতিয়া চাইছোঁ, চোৱাৰ পাছত মোৰ ভাইটিক ফোন কৰিছোঁ, খুৰাক ফোন কৰিছোঁ, সিহঁতৰ মানুহ লৈ আহিছে। হয়। আপোনালোকৰ কি সন্দেহ হয় কথাটো? সন্দেহ এতিয়া আমি ইমান ক'ব নোৱাৰোঁ। ছোৱালী আছে, ডাঙৰ ছোৱালীজনী আছে। ই আহিলেহে তাৰ ভিতৰৰ কথা কিবা কিবি থাকিবও পাৰে। ছাৰ আমি আগতে পাইছোঁ, এতিয়া মানে আমি অলপ শনিবাৰে ছাৰক পাইছোঁ। ধুনীয়া বহুত চুচিলে আমাৰ আগৰ পৰা লিখ দিছে। এতিয়া মোৰ লগত মই আছোঁ লগত আৰু বিপ্লৱ আহিছে বা সকলো আছে অতীত মানে আমাৰ ছুটিৰ পৰা হৈছে ছাৰ। আগৰ পৰা আমাৰ সমাজৰ লগত থানাৰ আগতো আমাৰ পৰা হেল্প কৰিছে। এইটো কৰি আছে আৰু আমাৰ ছাৰ নিজেও আহিছে, এছ ছাৰ আহিছে, সকলো আহিছে। এটাই কথা যে অন্যতমকৈ যেতিয়ালৈকে এতিয়া পুংখানুপুংখৰ ৰিজাল্ট ওলাব তেতিয়া আমি পুংখানুপুংখৰ ৰিজাল্টটো গাঁতৰ সাপ ওলাব, তেতিয়া আমি ধৰা পৰিব এই সঁচা বিচাৰ কেছটো কি আছে। আমি এতিয়ালৈকে কাৰো ধৰ কৰি লাভ নাই। এটাই কথা, বিচাৰ হ'ব লাগে। আমি প্ৰমাণত উদ্যতকৈ এইটোৱে জনাম যে পুংখানুপুংখ বিচাৰ ওলাই এইটো উপযুক্ত শাস্তি বিহিব লাগে। আৰু আমি প্ৰমাণত ধন্যবাদ দিছোঁ যে লগে সুৰধনী চৰকাৰ আৰু সৰু জীয়েকজনী নৱস্মিতা চৰকাৰ তিনিওটাকে মানে মাৰ্ডাৰ কৰা হৈছে, ডিঙি কাটি দিয়া হৈছে। আৰু ডাঙৰ ছোৱালীজনী অহা বুধবাৰ দিনাখন বিয়া আছিলে। আৰু তাই স্কুলত কৰে, যিহেতু তাই স্কুল নগাঁৱত হয়। নগাঁও স্কুলত তাই কালিও স্কুল আছে। তাই সোমবাৰৰ পৰা ছুটি লৈছে, সেইকাৰণে কালি স্কুল কৰি তাই ঘৰলৈ আহিবৰ কাৰণে তাই নগাঁৱতে আছিলে ৰুমত। আৰু সৰু ল'ৰা এটা আছে, ই আজি মানে কিবা কামত ৰূপহী বজাৰলৈকে গৈছিলে, সেইখিনি টাইমত ঘৰত নাছিলে। আৰু যিহেতু ওচৰত প্ৰগ্ৰাম এটা হৈ আছে, বেলেগ মানুহ তেনেকৈ অহা যোৱা হোৱা নাছিলে।
আৰু যেতিয়া আমি গম পালোঁ আহি ঘৰত দেখিছোঁ এনেকৈ 4টা লাছ পৰি আছে, কিন্তু এজন আমি অচিনাকি আমি তেওঁ চিনি পোৱা নাই। এটা ল'ৰা মানুহ এটা কোন হয় সেইটো আমাৰ পৰিয়ালৰ মানুহ আমি কোনেও চিনি নাপাওঁ, আৰু ওচৰৰ মানুহেও কোনেও এতিয়ালৈ কোনো চিনাক্ত হোৱা নাই। চিনি পোৱা নাই। যিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে চিনি পোৱা নাই, হয়তো আইডি চাইডি চালে গম পাব ছাৰসকলে। ইতিমধ্যে আৰক্ষী লোক আহি উপস্থিত হৈছে। আৰক্ষী ছাৰ, SP ছাৰ আৰু কোনোবা যিজনী ছোৱালীৰ মানে বিয়া ঠিক হৈছিলে, ক'ত বিয়া ঠিক হৈছিলে? তাই বিয়া ঠিক হৈছে ছাইদৰ। সেই ছোৱালীজনী ক'ত আছে? তাইতো নগাঁৱত আছে, তাই চাকৰি কৰে। তাই কালি স্কুল কৰি তাই কালি ঘৰত অহাৰ কথা, মানে সেইকাৰণে তাই নগাঁও ৰুমতে আছিলে। বিয়া কেতিয়া হ'ব? বিয়া অহা বুধবাৰ দিনাখন আছে। ক'ত বিয়াটো ক'ত? চাইদৰীয়া। মোৰ খুৰাৰ ছোৱালী। সন্দেহ কি হয় আপোনালোকৰ? সন্দেহ মানে কি হয় এতিয়া মই কি ক'ম, এতিয়া ডাঙৰ ছোৱালীজনী তাই ক'ব পাৰিব, আৰু বাকীতো পৰিয়াল মানুহতো কোনো নাই। কিন্তু আমাৰ ক'বলৈ গ'লে এনে ধৰক ঘৰত কোনো নাছিল নে বেলেগ আৰু, বা বিয়া যিহেতু বিয়া ঠিক হৈছে এতিয়ালৈ কোনেও কোৱা নাই। বিয়া ঠিক হৈছে, ইয়াত ওচৰত প্ৰগ্ৰাম চলি আছে ন, এতিয়া চবেই তাতো ব্যস্ত হৈ আছে। আৰু আজি এতিয়া আমি নিজে ঘৰৰ মানুহে, মই নগাঁও গৈছিলোঁ, নগাঁৱৰ পৰা আহি তাতে অলপ ৰিহাৰ্চেল আছিলে, তাতে গ'লোঁ। তাৰ পৰা শুনিহে আমি খবৰ পাই চবত দৌৰাদৌৰিকৈ এলৈকে আহিছোঁ। যিজন যুৱকৰ লগত বিয়া ঠিক হৈছিলে সেই যুৱকজনৰ নাম কি? কুশল চৰকাৰ নেকি? ক'ত, কোন গাঁৱত? চাইদৰীয়া গাঁৱত ন? ঘৰৰ পৰা কিবা লুটপাট হৈছে নেকি? এইবিলাক আমি একো গম নাপাওঁ। আমি ডেড বডি চোৱাৰ পিছত আমি এইবিলাক চাবলৈ হৈছে নেকি, এতিয়া ছাৰসকলে কি চাই গম পাব ন। তথাপি আপোনালোকে কি সন্দেহ হয় এইটো? সন্দেহ মানে ডাঙৰ যিজনী বিয়া ঠিক হৈছে তাইহে ভালকে ক'ব পাৰিব। তেনেকুৱা কিবা তাইৰ ব্যক্তিগত কিবা যদি কাৰোবাৰ লগত আছিলে, আমাৰ সেইটোৱে সন্দেহ হৈ আছে। তেনেকুৱা বেলেগ কোনোবা ছোৱালীৰ মানে বিয়া ঠিক হৈছিলে, কিন্তু এনে বেলেগ কিবা তেনেকুৱা আমাৰ তেনেকুৱা সন্দেহ লগা নাই। কিন্তু আগে পিছে আমাৰ তেনেকুৱা ধৰণৰ ঘটনা কোনোদিনেই হোৱা নাই। আৰু আমাৰ পৰিয়ালৰ লগতো তেনেকুৱা আখেজ, তেনেকুৱা জেদা যদি এনেকুৱা মাৰ্ডাৰ হ'ব বুলি আমি কেতিয়াও সপোনতো কল্পনা কৰিব নোৱাৰো। মানে আপোনালোকে কি সন্দেহ হয় ছোৱালীজনীৰ লগত? ছোৱালীজনীহে ভালকে ক'ব পাৰিব। তেনেকুৱা যদি কোনোবাই কিবা তেনেকুৱা কৈছিলে, দম দিছে বা কিবা কৰিছে, তেনেকুৱা তাই ক'ব পাৰিব। ইয়াতকৈ বেছি মই ক'ব নোৱাৰিম।